কি হ'ব মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ধামাকাদাৰ হ'ব আছে। আজি কি ভিডিঅ' ওপৰত বনাম বুলি আপোনালোকে গম পোৱা নাই চাগে। চ' কি মানে থাম্বনেইলটো মানে ব্লাৰ কৰি থোৱা আছে, সেইকাৰণে আপোনালোকে গম পোৱা নাই। চ' এটা ইণ্টাৰেষ্টিং বস্তু নহয়, ইমান এটা নহয় মানে আপুনি যিমান ভাবিছে, মই যেনেকৈ কৈছোঁ চ' তেনেকুৱা নহয়। চ' এটা বস্তু আছে যিটো আনবক্সিং কৰিম, সেইটো আনবক্সিংটো বেলেগ ধৰণে হ'ব আৰু বেলেগ ধৰণে ভাবিও পোৱা নাই কেনেকুৱা ধৰণৰ আনবক্সিং। চ' ভিডিঅ' লাষ্টলৈকে চাই থাকিব আৰু যদি স্কিপ নকৰাকৈ চাই থাকিব। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' তোমালোকক কৈছিলোঁ যে আনবক্সিংটো বেলেগ টাইপত হ'ব, কেনেকৈ টাইপত হ'ব। চ' তোমালোকে ভাবিছা যে কিহে আনবক্সিং কৰিম, এইটো আনবক্সিংটো হাতে কৰা হয়। চ' আজি হাতে নহয়, কিন্তু এটা বেলেগ বস্তু আছে। আজি কৰতে আনবক্সিং কৰি কি বস্তু এইটো আহক চাওঁ। চ' গাইজ প্ৰথমতে মোৰ টেবুলখন উখালিছোঁ, টেবুলখনৰ অৱস্থা এনেকুৱা আছে আৰু এইকেইদিন ছবি আঁকিব পৰা নাই। চ' কিবা কলেজৰ কামত ব্যস্ত হৈ আছোঁ। চ' বস্তুটো হৈছে এইটো হৈ বস্তু আজি আনবক্সিং কৰিম। এইটো কিমান টকা আপুনি পাছত ক'ম, কিমান টকা কি বস্তুটো পাছত ক'ম। প্ৰথম আনবক্সিং কৰাৰ মেইন কথা, আনবক্সিংটো ভাল হ'লে বস্তুটো ভাল হ'ব বুলি ভাবিছোঁ। চ' আৰম্ভ কৰোঁ। চ' গাইজ আনবক্সিং কৰি থাকোঁতে মায়ে চাহ একাপ দিলে। চ' চাহ একাপ খাই লওঁ। চ' গাইজ মোৰ ৰুমটো এইকেইদিন বহুত মহ ওলাইছে, সেইকাৰণে এডাল ধূপ জ্বলালোঁ। ধূপডাল দেখিছেনে, কিলাৰডাল লগাই দিলোঁ। এনেকুৱা মহ আহিছে, আজিকালি বান্ধিব নোৱাৰা হ'লোঁ। মহকেইটা ডাঙৰ হ'ল মানে জোখতকৈ, সেইকাৰণে কম লগাই দিছোঁ। চ' গাইজ মই অস্ত্ৰপাত বিচাৰি পোৱা নাই, মই আনবক্সিং কৰা ক'ত গ'ল তাকে আপুনি বিচাৰি ফুৰিছিলোঁ। সেইখন আজি আনবক্সিং এইটো। চ' ষ্টাৰ্ট। চ' গাইজ অস্ত্ৰকেইটা ধৰি দিলোঁ আৰু আনবক্সিংটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মালটো ঠিকে লাগিছে, ভিতৰত কি আছে নাজানো হা, মই খুলি থোৱা নাই, একদম চিল পেক হৈ আছে। চ' আৰম্ভ কৰোঁ। চ' প্ৰথমতে আনবক্সিংটো ঠিকে আছে, কিন্তু অকণমান ফাটি গ'ল হা বস্তুটো। ভিতৰত কি হয় মাই গড, কৰতে কাটিছে। একো নাই, একো নাই, আনবক্সিঙো কৰোঁতে হয়ে যাব। চ' প্ৰথমতে এইটো আধাবাৰ দেখিছে গম পাইছে, কিন্তু খুলি দেখুৱাম প্ৰথমতে। ভাই গড, ফাটি ঠিক আছে, চব ফালি চিক আছে হা। তাৰপিছত আনবক্সিং প্ৰথমতে এইটো কি দিছে হা, লাইক দিছে এটা। আপুনিও লাইক এটা কৰি দিব জলদি, লাইক এটা দি। থেংক ইউ ফৰ ফাৰ্ষ্টিং অৰ্ডাৰ। বহুত কিবা লিখা আছে, ষ্টাইলটো ভাল লাগিছে। আৰু বস্তুটো এতিয়া আনবক্সিং কৰি, আচলতে বস্তুটো বহুত দিনৰ প্ৰয়োজন আছিল। যেতিয়া বহুতে কৈছিল তোমাৰ এইটো প্ৰয়োজন আছে, তুমি কিনা। চ' মই আজি এটা অৰ্ডাৰ দিলোঁ ইমান। চ' দেখুৱাইছোঁ কি বস্তু লাহেকৈ। মাই গড, বেছি জোৰত টানি দিলোঁ। চ' লাহেকৈ উলিয়াইছোঁ এতিয়া, সন্মান দিছোঁ অলপ বস্তুটো। আপোনাৰ চাগে গম পাইছে মোৰ এডাল মাইক এটা অৰ্ডাৰ দিবলগীয়া লাগিছিলে। চ' মাইকটো মানে ভিডিঅ' বনাব লাগে, সেইকাৰণে এটা মাইক অৰ্ডাৰ দিলোঁ। মাইকটো এটা ধুনীয়া, মাই গড, মানে এটা যিকোনো বস্তু মানে অৰ্ডাৰ দিলে প্ৰথম মানে যোনটো চোৱা হেঁপাহ সেইটো বহুত মানে আপোনালোকে গম পাইছে, যোনে মানে কিবা কিবি বস্তু অৰ্ডাৰ দিয়ে। ত' এটা ধুনীয়া এটা মাইক মই বেয়াকৈ অৰ্ডাৰ দিলোঁ ভাই, টেষ্ট লাগল ঘৰতে খাইছিলে। একো নাই, প্ৰথমতে চিনি পোৱা নাই হা এইকেইটা বস্তু, ভালকৈ চাই পেলাই তো আপোনালোকক ক'ম কেনেকৈ বস্তুটো ইউজ কৰে। আপোনালোকে নাজানে, বহুতে জানে চাগে, কিন্তু নজনাসকলে কেনেকৈ ইউজ কৰে দেখা পাব। আৰু মোৰ মাইক কোৱালিটি এনেকুৱা হয় দেখুৱাম। চ' এডাল কেবুল দিছে নেকি, কেবুলডাল দিছে অলপ অভাৰ হৈ গ'ল নেকি, মানে ফালি দিলোঁ বেছিকৈ। চ' এইকেইটা আঁতৰাই দিলোঁ আৰু এইকেইটাও আঁতৰাই দিলোঁ। বক্সটো ভাল লাগিছে ডিজাইন, বেছি মানে প্ৰাইচটো কৈ আছোঁ কিমান আছে, লাষ্টত কৈ আছোঁ প্ৰাইচটো কেনেকুৱা ধৰণৰ। আৰু এইটো ছাইডত থ'লোঁ। এতিয়া মেইন বস্তুকেইটা হৈছে আমাৰ এইকেইটা দিছে লগত। মই চালোঁ কেনেকুৱা ধৰণৰ বস্তুটো, এইটো কেনেকুৱা ধৰণৰ কাম কৰে আৰু আপোনালোকক দেখুৱাম কেনেকৈ ধৰণে মাইকটোৱে কাম কৰে। বহুতে চিনি নাপাব পাৰে কেনেকৈ ধৰণৰ কাম কৰে। চ' তোমালোকক দেখুৱাম, কিয় পাৰিবা কিবা এটা মাইকটো ধৰি কেনেকুৱা ধৰণৰ কাম কৰে। চ' প্ৰথমতে এডাল কেবুল আহিছে, এডাল এইটোত লগাবলৈ, এইটো এনেকৈ ধৰণে লগাব লাগিব। ৱায়াৰলেছ এইটো চাৰ্জাৰ দিব পাৰি, ধুনীয়াকৈ চাৰ্জাৰ পিনডাল সোমাই দিলে হ'ল। চ' এইটো চাৰ্জ হৈ আছে চাগে। প্ৰথমতে এইটো লং টেপ কৰিব লাগিব, লং টেপ কৰি পেলাই ইয়াতে গ্ৰীণ লাইট জ্বলিব, গ্ৰীণ ৰেড এনেকৈ চলিব। তাৰপিছত লগাব লাগিব মোবাইল এটা লাগিব। চ' গাইছ এটা মোবাইল আনিলোঁ, মোবাইলটো এইটো মাভৰ মোবাইল, এইটো আনিছোঁ আপোনাক টেষ্ট কৰিবলৈ। চ' প্ৰথমতে এইটো চাইডত থ'ব লাগিব, বোলে এইটো চাৰ্জাৰ পিনটোত লগাব লাগিব এনেকৈ। লাগ খাব নাই, সৰ্বনা এইটো নোলায়। এইটো কি টাইপ জানো, এইটোত লগাব নেকি, এইটো নোসোমায় দেখোন। এইটো আইফোনত সোমাব, এইটো আইফোনৰ চাৰ্জাৰ, কিন্তু মোৰ আৰু দেখাত লাগে জানো মোক আইফোন ল'ম বুলি। চ' এইটো মোৰ এইটো বাস্কিবাট নি এইটো আইফোনত লগোৱা চাৰ্জাৰ,
কিন্তু কিয় সোমোৱা নাই এইটো নহ'ব চি টাইপ নহয় আৰু এই মোবাইলটো সেইকাৰণে নহ'ব এতিয়া এইটো মাৰ মোবাইল এইটো মোৰ মোবাইলটো টেষ্ট কৰিম এইটো হৈছে মোৰ মোবাইলটো এইটোতে এতিয়া টেষ্ট কৰি চাম এইটো সোমোৱাব লাগিব প্ৰথমতে সোমালে ইয়াত নীলা লাইটটো জ্বলি যাব আৰু ইয়াত সেউজীয়া লাইটটো জ্বলি যাব ৰঙা সেউজীয়া জ্বলি থাকে এইটো সেউজীয়া জ্বলি যাব তেতিয়া অন হৈ আছে বুলি আমি ভাবিব পাৰিম চ' আমি প্ৰথমতে অন কৰি চাওঁ কেমেৰাটো অন কৰিব লাগিব প্ৰথমতে কেমেৰাটো টেষ্টটো কৰি চাওঁ তাৰ টেষ্ট কৰা এটা ভিডিঅ' দিম চ' গাইছ এতিয়া প্ৰথমতে মই চাৰ্জাৰ পিনত এইটো সোমোৱাই দিলোঁ সোমোৱাৰ পাছত মই এইটো ধুনীয়াকৈ এটা ক্লিপ এটা দিছে ক্লিপটো সোমাই ল'ব লাগিব হৈছে ন আৰু এই নাৱাজে নহ'ব এনেকৈ চ' গাইছ মাইকটো লগাই দিলোঁ মাইকটো হৈছে নে লগোৱা ঠিক নাই চ' এইটোৱে আছিলে চ' এতিয়া মাতটো কেনেকুৱা আহিছে ক'বচোন বাৰু মাতটো কেনেকুৱা আহিছে তাকে টেষ্ট কৰি আছোঁ এতিয়া আঁতৰত যাব লাগিব ত' গাইছ এতিয়া মাইকটো টেষ্ট কৰি থকা হৈছে চ' এতিয়া কেনেকুৱা মাতটো আহিছে আঁতৰলৈ গ'লে গম পাম হেল্ল' আঁতৰত আহিছোঁ মাতটো কেনেকুৱা আহিছে বাৰু এতিয়া ভালকৈ ধৰিব পৰা ত' মোৰ ৰুমটোত কোনো নাচাব হা মোৰ ৰুমটো বনাবলগীয়া হৈ আছে ত' সেইকাৰণে মই টেষ্ট কৰি আছোঁ মাইকটো হেল্ল' আঁতৰত আহিছোঁ আঁতৰত বা মাতটো কেনেকুৱা আহে হেল্ল' চ' মাতটো পাছত চাম চ' আজিৰ পৰা এইটো মাইকে মোৰ মাতটো শুনিব চ' এইটোৱে আছিল আনবক্সিং এটা মাইক অৰ্ডাৰ দিছিলোঁ এইটো আহি পালে চ' আপোনালোকক দেখুৱালোঁ কেনেকৈ ধৰণে মাইকটোৱে কাম কৰে আৰু কেনেকুৱা ধৰণৰ কোৱালিটি আহে চ' নেক্সট ভিডিঅ'সমূহত এইটোৰ পৰাই ধুনীয়া কোৱালিটি দিবলৈ চেষ্টা কৰিম চ' ভিডিঅ'সমূহ চাই থাকিবা আৰু এইটো প্ৰাইচটো কোৱা নাই কিমান প্ৰাইচটো হৈছে এইটো ৰখিব এইটো থাম্বনেইলত দেখুৱাতকৈ অলপ বেলেগ বস্তু হা মানে দামটো অলপ বেলেগ চ' টাইমটো ক'ত গ'ল এইটো 300 মানে পৰি গ'ল 300 মান লৈছে চ' যদি তোমালোকৰো প্ৰয়োজন হয় কিনি ল'ব পাৰিবা ফ্লিপকাৰ্টৰ মই লিংকটো তলত দিম চ' বহুত কমতে পালোঁ সেইকাৰণে এইটোকে দিলোঁ চ' এইটোৱে আছিলে আজি আনবক্সিং ভিডিঅ' চ' ভিডিঅ'টো ভাল হ'লে লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নেক্সট ভিডিঅ'সমূহ চাই থাকিবা চ' মই দি যাম চ' আজিলৈ বাই জয় অসম